তোমাৰ ইউটিউব চেনেল প্ৰণৱ ব্লগছ তো ফ্ৰেণ্ডছ মই আজি আছোঁ দলঙৰ ওপৰত তো ফ্ৰেণ্ডছ ঘৰত থাকি থাকি বহুত বৰিং লাগি গ'ল তো সেইবাবে মই ভাবিলোঁ অলপমান বাহিৰৰ ফালে ওলাই আহোঁ তো মোৰ লগত মানে এইবিলাক লৈ আহিছোঁ ইয়াতে বহুত কিবা কিবি বস্তু আছে মেগী আছে কেৰাহী আছে তো আমি বনাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকক তো ফ্ৰেণ্ডছ এয়া চাওক এইখনে দলং তাৰপিছত আমি মানে সেইফালে দেখিছে নে কি বঢ়িয়া বঢ়িয়া চিনাৰী আছে তো এইফালে চাওক কি মজা মজা মানে পানীৰ সোঁত বৈ আছে তো আমি যাম সেইফালে যাম আমি তো সেই তাইলৈকে যাম আমি মানে ইয়াতে মানে নদীৰ কাষতে খালোঁ হয় কিন্তু চাওক না ডাম্পাৰবিলাকে আহি কাৰণে মানে চাওকচোন কেনেকুৱা ধৰণৰ মানে ধূলা উৰাই দিছে তো সেইকাৰণে মানে ইয়াতে নদীৰ পাৰত নাখাওঁ তো ফ্ৰেণ্ডছ এয়া চাওক মোৰ লগত আছে সুৰজ তাৰপিছত আছে হৰকান্ত তো আমি এইবিলাক বস্তু লৈছোঁ এইবিলাক চাওক বহুত বস্তু আছে তো আমি লৈ যাম ইতান তো এইবিলাক চাওক কি বঢ়িয়া মানে পিছৰ ফালে নজৰা চাওক কি মজা মজা নজৰা এইখন দলং আছে চাওক এইবিলাক দেখিছেনে এইবিলাক কি মজা মজা সোঁত বৈ আছে আৰু এইফালে চাওক এইটো মানে এইখন দলং আছিল এইখন মেইন দলং এইখন দলং মানে ইতান ব্ৰিজৰ কাম হৈ আছে কাৰণ এই ৰাস্তাটো হ'ব মানে 2 লাইনৰ ৰাস্তা হ'ব তো সেইকাৰণে এই ব্ৰিজখনৰ মানে কাম চলি আছে সেইবাবে আৰু ইয়াতে মানে ইফালেদি অহা যোৱা কৰি কিনে ৰাস্তাটো বনাই দিছে এইবিলাক চাওক মানে গৰা খহি আছে তো এইফালে আছে এইবিলাক মানে মাছ মাৰিলে বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় আপোনালোকে যদি মানে ইয়াৰে হয় মানে নাগজুলিৰে হয় তো আহক ইয়াতে মাছ ধৰক তাৰপিছত আপোনালোকে ঘৰত লৈ যাওক আৰু ফ্ৰেণ্ডছ এইবিলাক চাওক মানে এইবিলাক আমাৰ লগ আছে মোৰ লগত হৰকান্ত আছে তো আমি এইফালে যাম ইতান জংঘলৰ ফালে মেগী বনাব লাগিব তাতে তাৰপিছত আৰু বহুত কাম আছে দিয়ক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক চব দেখা পাই যাব তো আমি যাই আছোঁ ইতান বৰ্তমান তো এইবিলাক চাওক পিছফালে আছে কি ধুনীয়া মানে নেচাৰেল প্লেচ মোৰ লগত আছে এয়া চাওক খুৰুজ হাই দে তো একবাৰ হাই অঁ এই খুৰুজ তাৰপিছত আগত আছে হৰকান্ত তাৰপিছত ইতান গৈ আছোঁ আৰু এইফালে যাম আগৰ ফালে যাম তো এইবিলাক চাওক বৰলীয়া নদীৰ মানে কাষৰ নজৰা তো এইবিলাক চাওক ইফালে মানে গৰু ছাগলী দিয়া হয় আৰু এইবিলাক মজা মজা ঘাঁহ আছে ইতান বৰ্তমান খেতি পথাৰত চব ধানেৰে মানে ভৰি পৰিছেতো গৰু ছাগলী দিয়াৰ কাৰণে মানে অসুবিধা হয় তো সেইবাবে এইফালে আনে গৰু দিবৰ কাৰণে সেইকাৰণে চাওক আমি দলংখন পিছফালে থৈ আহিলোঁ তো এইবিলাক আছে গৰু ইফালে আছে গৰু এইবিলাক মানে মাটি উঠি গৈছে কাৰণ এইবিলাক দুদিনমান আগতে বৰষুণ আহি গ'ল সেইবাবে এইবিলাকত মানে মাটি উঠি গৈছে আৰু এইবিলাক চাওক জংঘল হ'ব দুদিন পিছত এয়া চাওক ভিতৰৰ পৰা মানে আমি বহুত ভিতৰত আহি গ'লোঁ মানে ইফালে মানে ওচৰতে নদী নাই সেইকাৰণে আমি ভিতৰত সোমাই আছোঁ কাৰণ আমি এইবিলাক কেৰাহী চেৰাহী আনিছোঁতো ধুব লাগিব চ' সেইবাবে আমি এয়া চাওক কিমান জংঘল হৈ আছে ইফালেদি যাম আমি এইবিলাক চাওক গেট এইটো সেইটো যাই আছে সুৰজ মেধিৰ আগত এয়া আমি ইতান আহি পালোঁ আমি এইখিনি জেগাতে মানে খাম বুলি ভাবিছিলোঁ ইয়াতে গছ এডাল থাকিলে মানে ভাল হ'ল হয় কিন্তু ইয়াতে মানে গছ চছ নাই তো এয়া চাওক এইটোৱে নদী এইটো বৰলীয়া নদী তো এইটো চাওক কি মজা ধুনীয়া পানী আমি সেইকাৰণে ইয়াতে ওচৰতে আহিলোঁ কিন্তু গছ এডাল থাকিলে ভাল হ'ল হয় দে এয়া চাওক সিফালে আছে বাল্টি নদী আমি ভিতৰত যাই আছোঁ এইবিলাক কি জংঘল মানে এইবিলাক দেখিছেনে এইবিলাক মানে এনেকুৱা আপোনালোকে নাহিব দেই আহিলে কিন্তু বহুত খাব আপোনালোকে নাহিব তো এয়া চাওক আমি মানে আহি বৰ্তমান জেগাখন পাই গ'লোঁ এইফালে চাওক এইডাল গছ আছে তো ইয়াতে মানে তলতে মানে আমি বনাম বুলি ভাবিছিলোঁ বস্তুখিনি কিন্তু মানে ইমান ভাল জেগা পোৱা নাই কাৰণ বহুত ৰ'দ দি আছেতো বিচাৰিবৰ কাৰণে টাইমো নাই তো ইয়াতে বনাম বুলি ভাবিছোঁ আৰু খৰি চৰি ৰেডি কৰা হৈ গ'ল এয়া চাওক আমাৰ লগত হৰকান্তই মানে মেগী বনাব তলৰ ফালে মানে জুই উঠাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে এইফালে চাওক এয়া জুই উঠাই আছে তলৰ ফালে তো আৰু এটা বস্তু চাওক এয়া আমি পিঁয়াজ জ্বলা কাটি কিনি ৰেডি কৰি দিলোঁ আৰু ফ্ৰেণ্ডছ এয়া চাওক জুই উঠাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে জুই কিন্তু উঠাই নাই এইফালে মানে বতাহ দিছেতো বহুত সেইকাৰণে এয়া চাওক তলৰ ফালে এইফালে মই খৰি দি আছোঁ এইডাল একবাৰ মানে জুই উঠাৰ পিছত আৰু একবাৰ নিভি গ'ল গাইছ চাব পাৰে মেগী হ'বা হৈছে আৰু বগা বগা হৈছে কাৰণ হালধি নাই গাইছ হালধি দিয়া নাই আৰু 1 মিনিটমান পিছত হৈ যাব আৰু গাইছ কৰোঁ চাব পাৰে A few moments later. তো ফ্ৰেণ্ডছ এয়া চাওক মেগী হৈ আছে আৰু এইফালে মানে জুই খতম হৈ গ'ল খৰি খতম হৈ গ'ল তো এয়া চাওক মেগী মানে লাৰি আছে অলপ পিছত কালাৰত বওঁ কাৰণ এতিয়া হালধি দিয়া নাই হালধি নাই আজি আনিবৰ কাৰণে পাহৰি গৈছোঁ এয়া চাওক কালাৰ উঠি আছে লাহে লাহে তো এতিয়া অলপ পিছত আৰু ধৰি লওক 5 মিনিটমান থাকিব আৰু তাৰপিছত শেষ হৈ যাব সেয়া চাওক তেলৰ বটলো চেছ পানী বটলো চেছ আৰু এয়া মেগী খৰিও চেছ তো ফ্ৰেণ্ডছ মেগী অলৰেডি মানে হৈ গ'ল বনোৱা তো এয়া চাওক ইতান বাঢ়ি আছে আমাৰ হৰকান্ত দাই বাঢ়ি আছে এয়া চাওক আমি যিহেতু 3জন মানুহ সেইকাৰণে 3খন কলপাত আনিছোঁ তো ইয়াতে অলপ দিছোঁ ইয়াতে তাৰপিছত ইয়াতে দিম এয়া চাওক মেৰাহী মানে মেগী চাওক মেগী হৈ গ'ল ইতান আমি খাম কেনেবা লাগে বহুত এক্সাইটেড কাৰণ বহুত ভাল লাগিব চাগে খাই চাওঁ
এনেকুৱা মজা লাগছে না মানে এনেকুৱা মানে কি ক'ব বহুত মজা লাগছে मजा आया খতম তো গাইজ মেগী চেগি খোৱা হৈ গ'ল ইতান আৰু চেছ ইতান মানে আমি বহুত মানে ভাল লাগিল তো মেগীটো খাই ইতান মানে অলপ গাছৰ তলতে ইয়াতে মানে শুই যাম বহুত গৰম লাগি আছে তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টোৱে মানে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব যদি কোনোবা নতুনকৈ আহিছে তো হ'ব দিয়ক আজিলৈ বাই বাই